কবিতাৰ শিৰোনাম মা মই জন্মনিয়ে কৈছো। কথা কমল বৰা। আবৃত্তি সুদৰ্শনা চুতীয়া। মা মোক পাৰিলে পাহৰি যাব চেষ্টা কৰিবি। কিমান চাগে চকু পানী বোৱাইছ ন, আৰু তই নাকান্দিবি। মাও ককাইদেউক অলপ বুজাবি, বৰ অকলশৰীয়া হৈ পৰিছে সি। ৰোগীয়া দেহাটোক আৰু কষ্ট পাব নিদিবি। জান মা, মোৰ বৰকৈ মন গৈছে তোৰ চকু পানীখিনি মচি দিবলৈ। মই যে আৰু ঘূৰি আহিব নোৱাৰো তোৰ কাষলৈ কাহানিও। কেতিয়াও কোনোদিনে ভবা নাছিলো মই যে এনেকৈয়ে তোক আৰু ককাইদেউক কোনোবা এদিন ঘপককৈ এৰি আহিব লাগিব বুলি। নিয়তি ইমান যে নিষ্ঠুৰ। অ' মা, মানুহ মাত্ৰে কেতিয়াবা ভুল হয়েই ন। হয়তো ময়ো কোনোবা দিনা কোনোবা এটা মুহূৰ্তত অজানিতে কিবা ভুল কৰিছিলোঁ নিজৰ কৰ্ম জীৱনত। তাৰ বাবে শাস্তিও পাইছিলোঁ মই। তাৰ বাহিৰে বা এনেকুৱা কি ভুল কৰিছিলোঁ যে এনেকুৱা মৃত্যু পালোঁ। সেয়া মৃত্যুৰ আগ মুহূৰ্তলৈকে মই নাজানিলো মা। জীৱনটো সজাবলৈ শিকিছিলোহে মাত্ৰ। দেউতাই এৰি যোৱাৰে পৰা বৰ কষ্টৰে ডাঙৰ কৰিছিলি কোনোদিন কষ্ট নোপোৱাকৈ। কিন্তু সিহঁতে মোক চলনাৰে মাতি বৰ কষ্ট দি মাৰিলে মা। ৰদেৰে মৰিয়াই মৰিয়াই মাৰিলে মোক। মই কান্দি কান্দি কাবও কৰিলোঁ, তথাপি চলি থাকিল নিৰ্বিচাৰ প্ৰহাৰ। আনকি মৃত দেহাটোও চোৱা কৰিলে সিহঁতে মোক। মা, সেইদিনা শেষবাৰৰ কাৰণে তোক লগ পাওঁতে নাজানো কিয় বুকুখন অকণমান কঁপি উঠিছিল মোৰ। তোৰ পৰা বিদায় লোৱাৰ সময়ত ভবা নাছিলো মই এয়াই যে তোৰ আৰু মোৰ শেষ দেখা হ'ব। বেলেগে মোক নুবুজিলেও তইতো মোক ভালকৈয়ে বুজি পাইছিলি নহয় মা। ইমান জানো বেয়া আছিলো মই? মনত পৰেনে মা সেই দিনটোলৈ, যিদিনাখন মই চাকৰিটো পাইছিলোঁ? সেইদিনা যে কিমান ভাল লাগিছিল মোৰ। সৰুৰে পৰা সাঁচি ৰখা সপোনটো বাস্তৱ হওঁতে তোক কৈছিলোঁ মই, মা তই আৰু কষ্ট কৰিব নালাগে দে। বহুত কষ্ট কৰিলি তই এই জীৱনটোত। এতিয়াৰ পৰা তোক আৰু কষ্ট নিদিওঁ মই। ঘৰখনত চাকৰি এটাৰ বৰ প্ৰয়োজন আছিল। কিমান যে সপোন দেখিছিলোঁ। চাকৰিৰ প্ৰথম দৰমহাৰে যে কিনি দিয়া বাদামী ৰঙৰ কাপোৰযোৰ মোৰ বৰ প্ৰিয় আছিল, আৰক্ষীৰ পোচাকযোৰৰ দৰেই।
ককাইদেউক দিয়া ফাষ্ট ট্ৰেকৰ ঘড়ীটোৰ তাৰ বৰ মৰমৰ। সেইদিনা তাৰ ৰগীয়া মুখখনে জিলিকি উঠিছিল হেমুকুৰা হাঁহি, চকুত সুখৰ চকুলো। তোক আৰু এটা কথা ক'বলৈ পাহৰিয়েই গৈছিলোঁ। লাহে লাহে দাদাৰ চিকিৎসাৰ কাৰণে মই অলপকৈ পইচা গোটাইছোঁ। কামৰ মাজৰ পৰা সময় অলপ উলিয়াই সোনকালে তাক চিকিৎসাটো কৰাব লাগিব। চাকৰিটো পাই এইবোৰ কথা ভাবোঁতে কেতিয়াও মোৰ মনলৈ অহা নাছিল যে এই চাকৰিটোৱেই এদিন মোৰ কাৰণে কাল হ'ব। সমাজখন ভাল কৰিবলৈকে শপত লৈছিলোঁ, তাৰেই প্ৰতিদান এয়া। খাকী পোচাকধাৰী হ'লেও মোৰ মনটো আন 10জনী সাধাৰণ ছোৱালীৰ দৰেই আছিল। বিহু নাচি বিহু গীত গাই ফূৰ্তি কৰিছিলোঁ, সকলোৰে লগত মিলিজুলি থাকি ভাল পাইছিলোঁ। আৰুনো কি ক'ম মই, জীৱনটোত যে বহুত কিবা কিবি কৰিবলৈ থাকিয়েই গ'লচোন। জীৱনটোৱে মোক সময়ে নিদিলে মা, তই দুখ নকৰিবি আৰু। এইখন পৃথিৱীত বেয়া মানুহ যিমান আছে, ভাল মানুহ তাতকৈ হয়তো অলপ হ'লেও বেছি আছে। মই জানো সেই ভালখিনিৰ কাৰণে হয়তো মই ন্যায় পাম। যদি কেতিয়াবা পৃথিৱীত দ্বিতীয়বাৰৰ কাৰণে জন্ম লওঁ, ভগৱানৰ পৰা দুটাই বস্তু বিচাৰিম। এইটো জনমৰ মাতৃগৰাকীকে যাতে দ্বিতীয় জনমতো মাতৃৰূপে পাওঁ, লগতে মোৰ এইগৰাকী মাতৃ অসমী আইৰ বুকুতে জন্ম লৈ পুনৰবাৰ তেওঁৰ প্ৰতি সেৱা আগবঢ়াবলৈ যাতে মই সুযোগকণ পাওঁ। ইতি তোৰ পোৱালীজনী জুনমণি।